জয় হিন্দ দোস্ত স্বাগতম জানালো চৌধুৰী মিক্স ইউটিউব চেনেল পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে যেহেতু আপোনালোকে গমে পাইছে মই লং জাম্পৰ সিৰিজ বাই সিৰিজ আপোনালোকক বুজাম বুলি কৈছোঁ পাৰ্ট 1 লং জাম্পৰ প্ৰথমতে দিছোঁ এতিয়া আপোনালোকক নেক্সট পাৰ্ট 2 আপোনালোকক লং জাম্পৰ ইম্পৰ্টেণ্ট ফৰ্মুলা দুটা দিম যি দুটা ফৰ্মুলাৰে আপোনালোকে 20-25 দিনৰ ভিতৰত যদি 14 বা 15 ফুট লং জাম্প মাৰি আছে সেই দুটা ফৰ্মুলা ইউজ কৰি আপোনালোকে 16 লং জাম্প মাৰিব পাৰিব গতিকে আপোনালোকে ফৰ্মুলাটো জানিবলৈ মোৰ ভিডিঅ'টো শেষলৈ স্কিপ নকৰাকৈ চাই থাকক গতিকে আহক মই প্ৰথমৰ পৰা শেষলৈ বুজাই দিম ভিডিঅ'টো গতিকে মই প্ৰথমতে ফাৰ্ষ্ট টাইম লং জাম্পখন প্ৰথমতে অলপ কুইৰে ল'ম তাৰ পাছত বুজাই দিম আপোনালোকক কেনেকৈ কি কৰিব লাগে প্ৰথমতে মই লং জাম্পখন কুইৰে ল'ম তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক এতিয়া প্ৰথম ফৰ্মুলা হৈছে মানে প্ৰথম টিপছ হৈছে লং জাম্পৰ আপোনালোকে কেনেকৈ প্ৰেক্টিছ কৰিব লাগে যদি লং জাম্পটো আপোনালোক ইম্প্ৰুভ কৰিব খোজে কেনেকৈ প্ৰেক্টিছ কৰিব প্ৰথম ষ্টেপটো আপোনালোক দেখুৱাই দিম কেমেৰামেন ইফালে মাৰে কেমেৰাটো আপোনালোকে যদি 14 বা 15 ফুট সমানকৈ থাকিব মাটিটুকুৰ যদি আপোনালোকে মাৰে 14 বা 15 ফুট তেতিয়া মাৰে আৰু আপোনালোকে অখ কৰি চাব যেতিয়া আপোনালোকে 8-10 ইঞ্চি অখ কৰিব তেতিয়া আপোনালোকে যদি 14 ফুট মাৰিছে আপোনালোকে তেতিয়া আপোনালোকে 15 ফুট মাৰিব পাৰিব কাৰণ আপোনালোকে যেতিয়া অখ কৰিব আপোনাৰ মানে কি পিকআপটো মানে লং জাম্পটো আপোনাৰ বেছি মাৰিব পাৰিব গতিকে আপোনালোক মোবাইল আগে না গতিকে আপোনালোক মই এনেকুৱা মানে কি টিপছটো আপোনালোক দিছোঁ মানে যিটো টিপছ আপোনালোকে ইউটিউবত 1000 বাৰ মানে কি সাৰ্চ কৰিলে টিপছটো নাপায় গতিকে আপোনালোকে ভালকৈ চাওক এনেকৈ যেতিয়া আপোনাৰ অখ কৰি ল'ব বেছি দিন প্ৰেক্টিছ কৰিব নালাগে আপোনালোকে 20-25 দিন আপোনাৰ প্ৰেক্টিছ কৰিব আপোনাৰ 100% লং জাম্প ইম্প্ৰুভ হ'ব আপোনালোকে যে 8-10 ইঞ্চি অখ কৰি লয় আপোনালোকে যেতিয়া অখ কৰি ল'ব আপোনালোকে যেতিয়া অখ কৰি লয় লং জাম্পটো মাৰাত আপোনালোকৰ বহুত সুবিধা হয় আপোনালোকৰ লং জাম্পটো মাৰাত বহুত সুবিধা হয় গতিকে মই আপোনালোকক লং জাম্প এটা মাৰি দেখুৱাই দিম তাৰপাছত দুই এষাৰ আৰু কম প্ৰথম মই লং জাম্প এটা মাৰি দেখুৱাই দিম কেমেৰামেন ভালকৈ কেমেৰা কৰিব ষ্টাৰ্ট কৰোঁ লং জাম্প মাৰি কিমান দেখাই দিম মই কিমান দেখাই দি তাৰ পৰা আৰু ক'ত পৰিছে দেখাই দি ইয়াত পৰিছোঁ না চাওক আপোনালোকক মই ভালকৈ কৈছোঁ মানে কি মই সঁচাকৈ মানে কৈছোঁ মানে মিছা ক'ব লগা কোনো এটা নাই মই নৰ্মেল লং জাম্পত মাৰোঁতে ইয়াত পৰিছিলোঁ কালি মোৰ মনত আছে ইয়াত পৰিছিলোঁ লং জাম্পত নৰ্মেল মাৰোঁতে আৰু মই অখ কৰি লওঁতে পৰিছোঁ ইয়াত চাওক আপোনালোকে কিমান ডিষ্টেঞ্চ আছে ইয়াত আপোনাৰ 2 ফুটৰ ডিষ্টেঞ্চ আছে সেইকাৰণে কৈছোঁ আপোনালোকে যদি অখ কৰি লং জাম্পটো মাৰে 20-25 দিন প্ৰেক্টিছ কৰে তেন্তে আপোনালোকৰ 2 ফুট বা 2.5 ফুট গেৰাণ্টি বাঢ়ি থাকিব আৰু যেতিয়া আপোনালোকে অখ টুকুৰা গুচাই দিয়ে তেতিয়া আপোনালোকৰ 2 ফুটৰ জেগাত আপোনাৰ 1.5 ফুটটো ৰৈ যাব আপোনালোকক সেইকাৰণে কৈছোঁ আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰক এই টিপছটো দিয়ে গেৰাণ্টি 20-25 দিনৰ ভিতৰত গেৰাণ্টি আপোনাৰ লং জাম্পটো ইম্প্ৰুভ হ'ব তো মোৰ ভাগাত ধৰি আছে অলপ বকৰা লাগিব পাৰে এতিয়া আপোনালোকক মই নেক্সট ফৰ্মুলাটো দিম গতিকে আহক এতিয়া নেক্সট ফৰ্মুলাটো আপোনালোকক মই দিম মই দুপাত কাট আনিছোঁ সমান কাট আপোনালোকে ভিডিঅ'টো চাই থাকক মই কি কৰোঁ নেক্সট ফৰ্মুলাটো কেনেকুৱা ফৰ্মুলা মই নিজে ইম্প্ৰুভ হৈ আপোনালোক তেনেকুৱা ফৰ্মুলা দি আছোঁ লাষ্টকলৈকে শেষলৈ ভিডিঅ'টো চাই থাকিব আহক গতিকে আপোনালোকক মই মই আপোনালোকক প্ৰথমতে এটা জাপ মাৰি দেখুৱাই দিম তাৰপাছত বুজাই দিম কেনেকৈ মানে কি হয় কি কৰিলে কি হয় আপোনালোকক মই এটা লং জাপ মাৰি দেখুৱাই দিম তাৰপাছত আপোনাৰ ভিডিঅ'টো চাই থাকক মই এনেকৈ লং জাম্প মাৰাৰ কাৰণ হৈছে আপোনালোকে বহুতে বুজিছে বহুতে বুজা নাই এনেকৈ আপোনালোক যেতিয়া লং জাম্পটো মাৰিব এই বাৰপেট আছে ন আপোনালোকে যদি লং জাম্পটো মাৰে আপোনালোক বহুতে তলেদি আহে বহুতে মানে মিডিয়ামে এই বাৰডাল যেতিয়া দিব আপোনালোকে এই বাৰডাল দিয়াৰ পাছত আপোনালোকে অখ মেইন আপোনালোকে লং জাম্প মাৰিব লাগিলে অখই দি যাব লাগিব অখই দি গ'লে আপোনাৰ লং জাম্পটো বাঢ়িব এই বাৰডাল নিচুকৈ আপোনালোকে অখই দি যেতিয়া আপোনাৰ অখ কৰি যাব ন তেতিয়া আপোনাৰ লেণ্ডিংটো আপোনালোকে মানে যেনে দূৰত পৰিব লাগিব
সেই গতিকে আপোনালোক বাৰপেট দিছোঁ আপুনি এই এনেকৈ মই যেনেকৈ দিছোঁ আপোনাক এনেকৈ 20-25 দিন 80 টিপছটো আপোনালোকে ফ'ল' কৰক গেৰাণ্টি আপোনালোকক মই গেৰাণ্টিৰ সহায়ত কৈছোঁ আপোনালোকক গেৰাণ্টি 1.5-2 ফুট আপোনাৰ লং জাম্পটো বাঢ়িব গতিকে মই আপোনালোকক এনেকৈও দুটা বা এনেকৈও এটা লং জাম্প মাৰি দেখুৱাই দিম আৰু এনেকৈ এটা লং জাম্প মাৰি দেখুৱাই দিম তো ভিডিঅ'টো চাই থাকিব লং জাম্প মাৰি দেখুৱাৰ পাছত আপোনালোকক মই কৈ ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব আৰু লাষ্টত 2-1 ভাল ইম্পৰ্টেণ্ট কথা ক'ব লগা আছে প্ৰথমতে লং জাম্প দুটা মোৰ কেনেকৈ মাৰোঁ মোৰ পজিশ্যনগিলা আপোনালোকে চাই থাকিব তো বলক মই লং জাম্প দুটা মাৰি দেখুৱাই দিম গতিকে আপোনালোকে এনেকৈ আপোনালোকে দিনটোত বেছি মাৰিব নালাগে 3বাৰ বা 4বাৰকৈ ধৰ এটা টিপছ এটা জাম আপোনালোকে 3বাৰ মাৰিব এটা জাম 3বাৰ মাৰিব ধৰ এটা জাম 4বাৰ মাৰিব এটা 4বাৰ মাৰিব বেছিকৈ লং জাম্প মাৰি থাকি লাভ নাই মই ক'ব গ'লে আপোনালোকক এনে ধৰ মিডিয়ামে ধৰ উধাই মুধাই লং জাম্প মাৰি একো কামত নিদিয়ে ভালকৈ দিনটোত প্ৰেক্টিছ কৰক 4বাৰ মাৰি বা 4বাৰ লং জাম্প মাৰি বা 5বাৰ লং জাম্প ভালকৈ প্ৰেক্টিছ কৰক মনোযোগেৰে আপোনালোকে ভালকৈ লং জাম্পটো ইম্প্ৰুভ হ'ব যদি মনোযোগ দিয়ে আপোনালোকে গতিকে আপোনালোকে এনেকৈ 20-25 দিন লং জাম্প মাৰক মানে লং জাম্প প্ৰেক্টিছ কৰক এনেকৈ আপোনালোকক মানে গেৰাণ্টি আপোনালোকে একবাৰ আপোনালোকে মানে কি কেইদিনমান আপোনালোকে প্ৰেক্টিছ কৰি এনেকৈ চাওক যদি আপোনালোকে 14-15 ফুট মাৰি আছে তেতিয়া আপোনালোকে 16-17 ফুট এক্সিলেণ্ট মাৰিব পাৰে আছাম পুলিচত গেৰাণ্টি হোৱাত কৈছোঁ গতিকে আপোনালোকে এনেকৈ প্ৰেক্টিছ কৰক আৰু মই আপোনালোকে ভিডিঅ' বনাৰ এই কাৰণ যে মোৰ ভিডিঅ'ৰ চাই আপোনালোকে 10টাই যেনেকৈ লং জাম্পত বঢ়াব পাৰে সেইকাৰণে ভিডিঅ'টো বনাওক আৰু মই আছাম পুলিচৰ ইণ্টাৰভিউ যেতিয়া আহিব তাৰে এমাহমান আগতে আপোনালোকক A to Z লং জাম্পৰ কেনেকৈ মাৰিব লাগে কেনেকৈ টেক অফ কৰিব লাগে কেনেকৈ লেণ্ডিং কৰিব লাগে আপোনালোক সকলোখিনি বুজাই দিম যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব গতিকে আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত